প্ৰথমে মই আমাৰ আমৰি সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ মোক সেই সমষ্টিৰ পৰা নিৰ্বাচিত কৰাৰ বাবে। সেইটো মই সকলোকে মানে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি উন্নয়ন কামবিলাক যিখিনি কৰিবলৈ বাকী আছে সেইবিলাক মই কৰিম। মই আগতো আছিলোঁ, গতিকে 918 ভোটত মই জয় হৈছোঁ। মোৰ নিয়াৰেষ্ট ৰাইভাল আছিলে এলভিন টেৰন, ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট। Nang litum kelang bom lake Malong News 24/7 hampang aparman klar da kabirta.